নমস্কাৰ ফ্ৰেন্ডছ কি খবৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল দিগন্ত ফিন্সপিয়াৰলৈ ফ্ৰেন্ডছ মোৰ ভিউৱাৰ কেইজন মানে মোক ইমেইল কৰি সুধি আছে মই কেতিয়া ক্ৰেডিট কাৰ্ডৰ ওপৰত ভিডিও এটা বনাম তেওঁলোকে মোক ক্ৰেডিট কাৰ্ডৰ ওপৰত ভিডিও এটা বনাবলৈ ৰিকুৱেষ্ট কৰি আছে মই সময়ৰ অভাৱত মই বনাব পৰা নাছিলো এতিয়া আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ সন্মুখত মই ক্ৰেডিট কাৰ্ড কি বস্তু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি আমি ক্ৰেডিট কাৰ্ডক কি ধৰণে আমি টেকনিক্যালি ব্যৱহাৰ কৰি আমি লাভান্বিত হ'ব পাৰো তাৰ ওপৰত আজি আমি এটা ভিডিও বনাম আৰু এই খুব কম সময়ৰ ভিতৰতে আপোনালোকক মই ক্ৰেডিট কাৰ্ডৰ বিষয়ে এটা কনসেপ্ট দিয়াৰ চেষ্টা কৰিম গতিকে ফ্ৰেন্ডছ আপোনালোকে মোৰ এই ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মই অতি খুব কম সময়ৰ ভিতৰতে ভিডিওটো শেষ কৰিম ফ্ৰেন্ডছ আপোনালোকে যেতিয়া বেংকত এটা একাউণ্ট খুলিবলৈ যায় তেতিয়া বেংকত আপোনালোকে নেসেসাৰী ডকুমেন্টছ কিনি জমা দি আপুনি এটা বেংকত একাউণ্ট খুলিব পাৰে আৰু তাৰ পিছতে আপোনাৰ কেইদিনমান পিছত আপোনাৰ হাতত এখন এটিএম কাৰ্ড আহি পৰে আৰু এই এটিএম এৰে আপুনি আপোনাৰ বেংকত যিখিনি পইচা থাকে আপুনি উলিয়াব পাৰে অৰ্থাৎ আপোনাৰ যিখন ডেবিট কাৰ্ড বা এটিএম থাকে সেইখনৰে আপুনি বেংকত যিখিনি পইচা জমা থয় সে আপোনাৰ যদি 10000 টকা জমা আছে তেতিয়া হলে আপুনি সেই এটিএম কাৰ্ডখন ব্যৱহাৰ কৰি আপুনি 10000 উলিয়াব পাৰে তাতকৈ আপুনি বেছি পইচা তাৰ পৰা উলিয়াব বা উইথড্ৰ কৰিব নোৱাৰে গতিকে আপুনি সেইখন হৈছে আপোনাৰ এটিএম কাৰ্ড এতিয়া ঠিক তেনেদৰে আপুনি কি কৰে আপোনাৰ প্ৰফেশন আপুনি চাকৰি কৰে নে আপুনি বিজনেস কৰে তাৰ ওপৰত ভিত্তি কৰি আৰু লগতে আপোনাৰ সিবিল কেনেকুৱা এই দুটা বস্তুৰ ওপৰত ভিত্তি কৰি বেংকে আপোনাক ক্ৰেডিট কাৰ্ড এখন প্ৰভাইড কৰে এতিয়া প্ৰথমতে হল কি যে আপুনি চাকৰি কৰে নে বিজনেস কৰে তাৰ আপোনাৰ ট্ৰানজেকচন কিমান ইয়াৰলি ট্ৰানজেকচন কিমান এইটোৰ ওপৰত বেছ কৰি আপোনাৰ এখন ক্ৰেডিট কাৰ্ড দিব দ্বিতীয় পইণ্টটো হৈছে আপোনাৰ সিবিল স্কোৰ অৰ্থাৎ আমি সিবিল স্কোৰ বুলি কোৱাৰ লগে লগে আমি কি বুজিম যে সিবিল স্কোৰ হৈছে এনেকুৱা এটা স্কোৰ যি স্কোৰৰ জৰিয়তে আপুনি অতীতত যদি কিবা লোন লৈছে বা আপুনি অতীতত লোৱা লোনৰ ট্ৰানজেকচন আপুনি ডিফল্টাৰ কাস্টমাৰ নেকি অৰ্থাৎ আপুনি লোনবোৰ সময়মতে পৰিশোধ কৰিছে নে কৰা নাই এই সকলোবোৰ আপোনাৰ সিবিল স্কোৰতে মানে দেখা পোৱা যায় বা আপোনাৰ সিবিল স্কোৰ চালে গম পায় আপুনি আসলতে আপোনাৰ লোৱা আগৰ যি আপুনি লোন লৈছে বা প্ৰেজেন্ট যদি আপোনাৰ লোন কন্টিনিউ হৈ আছে তেতিয়া হলে আপুনি এই লোনবোৰ ৰিপেমেন্ট আপোনালোকে টাইম মতে কৰিছে নে কৰা নাই এই দুটা বস্তুৰ ওপৰত ভিত্তি কৰি আপোনাক বেংকে ক্ৰেডিট কাৰ্ড যোগান ধৰে বিভিন্ন বেংকে বিভিন্ন আপোনাৰ যেনে ষ্টেট বেংক আইচিআইচিআই বেংক বা এইচডিএফচি এনেকুৱা ধৰণৰ বিভিন্ন বেংকে আপোনাক ক্ৰেডিট কাৰ্ড এখন মানে কি এপ্লাই কৰিলে আপোনাক দিব যদি ইফ ইউ আৰ এফিচিয়েন্ট ইফ ইউ আৰ এলিজিবল ফৰ দ্যাট ক্ৰেডিট কাৰ্ড আপুনি যদি সেই ক্ৰেডিট কাৰ্ডৰ কাৰণে এলিজিবল হয় আৰু তাৰ এই দুটা পইণ্টৰ ওপৰত বেছ কৰি কি কৰিব আপোনাক এখন ক্ৰেডিট কাৰ্ড দিব আৰু সেই ক্ৰেডিট কাৰ্ডখনত আপোনাৰ লিমিট থাকিব অৰ্থাৎ আপোনাৰ ট্ৰানজেকচন বা আপোনাৰ সিবিল স্কোৰ এইবিলাকৰ ওপৰত ভিত্তি কৰি আপোনাক যিখন ক্ৰেডিট কাৰ্ড দিব সেই ক্ৰেডিট কাৰ্ডখনত আপোনাৰ এটা লিমিট থাকিব হয়তো 50000 হ'ব পাৰে 1 লাখ হ'ব পাৰে কবাৰ 10 লাখো হ'ব পাৰে সেইটো আপোনাৰ ট্ৰানজেকচনৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া ফ্ৰেন্ডছ এই ক্ৰেডিট কাৰ্ডখন যে আমি লওঁ এই ক্ৰেডিট কাৰ্ডখন আসলতে আমি কেনেদৰে ব্যৱহাৰ কৰিম বা ইয়াৰ একচুয়াল গেমটো কি আসলতে ক্ৰেডিট কাৰ্ডখন আমি যদি ভালদৰে ব্যৱহাৰ কৰো ই আমাৰ এটা গুড ফ্ৰেন্ড হিচাপে কাম কৰিব পাৰে কেনেকৈ সে আপুনি আজি মানে বস্তু এটা দোকানৰ পৰা পাৰচেজ কৰাৰ পিছত আপুনি সেই ধৰক 10000 টকাৰে আপুনি আজি এটা কিবা এটা কিনিলে সেই 10000 টকাটো কিন্তু আপুনি কালি পেমেন্ট কৰিব নালাগে আপুনি এই 10000 টকাটো উইদাউট এনি ইন্টাৰেষ্ট পেমেন্ট কৰাৰ কাৰণে আপোনাৰ হাতত 40 to 45 ডেজ থাকে এটো বেংক অনুযায়ী ভেৰি কৰে কিমান দিন হয় 40 হ'বনে 45 এভাৰেজ 40 to 45 আপোনাৰ ডেজ আপুনি হাতত পাই যায় আৰু এই 40 to 45 ডেজৰ ভিতৰত আপুনি উইদাউট এনি ইন্টাৰেষ্ট আপুনি পেমেন্ট কৰিব পাৰে গতিকে ফ্ৰেন্ডছ আমি দুটা বস্তু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰোতে আমি দুটা বস্তু অতি জৰুৰী আমি জানিব লাগিব প্ৰথম হৈছে কি যে আপোনাৰ বিলিং ডেটটো কেতিয়া হয় আৰু আপোনাৰ ডিউ ডেট কেতিয়া অৰ্থাৎ আপোনাৰ ক্ৰেডিট কাৰ্ডখনৰ আপোনাৰ মান্থলি এটা ষ্টেটমেন্ট আহে অৰ্থাৎ আপোনাৰ মান্থলি যেটো ষ্টেটমেন্ট থাকিব হেতু আপোনাৰ ট্ৰানজেকচনৰ আপোনাৰ ষ্টেটমেন্ট থাকিব আকৌ এই এমাউন্টটো আপুনি যেটো পইচা খৰচ কৰিলে সেই পইচাটো খৰচ কৰা পইচাটো আপুনি আপোনাৰ ডিউ ডেটত আপুনি দিব লাগিব অৰ্থাৎ আপোনাৰ এটা ডেট থাকিব আপোনাৰ
10-15 দিন আপুনি হাতত সময় পাই যাব আৰু সেই 15 ডেজৰ পিছত আপুনি সেই পেমেন্টটো দিব লাগিব অৰ্থাৎ আপোনাৰ বিলিং সাইকেলটো উইদিন 30 ডেজ আৰু আফটাৰ 30 ডেজৰ পিছত আপুনি আৰু 15 দিন হাতত এক্সট্ৰা বা 10 দিন আপুনি হাতত পাই যাব আৰু সেই 10 দিন বা 15 দিনৰ ভিতৰত আপুনি পেমেন্টটো কৰিব লাগিব অৰ্থাৎ আপোনাৰ কাৰণে দুটা ইম্পৰ্টেন্ট বস্তু হৈছে এটা হৈছে বিলিং ডেট এটা হৈছে আপোনাৰ ডিউ ডেট গতিকে এই বিলিং ডেটটো আৰু ডিউ ডেটটো যদি আপুনি মনত ৰাখি সিনচিয়াৰলি ব্যৱহাৰ কৰে তেতিয়াহলে আপুনি উইদাউট এনি ইন্টাৰেষ্ট কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আপুনি ক্ৰেডিট কাৰ্ডখন সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰে যেনেতে আমি এক্সাম্পল দিলো মই যদি আপুনি যদি 16 আপুনি ধৰক এটা মাহৰ 16 তাৰিখে আপুনি পেট্ৰল ভৰালে মানে আপুনি 1000 रुपीसৰ আপুনি পেট্ৰল ভৰালে আপোনাৰ কাৰখনত আপোনাৰ বিলিং ডেট যদি আপোনাৰ suppose 17 হয় অৰ্থাৎ আপোনাৰ যদি 17 তাৰিখে আপোনাৰ বিল ডেট হয় তেতিয়াহলে নেক্সট মাহৰ 17 তাৰিখে আপোনাৰ বিল আহিব আপোনাৰ 1000 ৰ বিল আহিব তাৰ পিছত আকৌ আপুনি এক্সট্ৰা 10 ডেজ পাব গতিকে আপুনি যদি ক্ৰেডিট কাৰ্ডখন সিনচিয়াৰলি সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহলে আপুনি 45 ডেজৰ কাৰণে আপুনি এই পেমেন্টটো ইউজ কৰিব পাৰে গতিকে ফ্ৰেন্ডস গতিকে আমাৰ এই ক্ৰেডিট কাৰ্ডৰ যথেষ্ট সুবিধা আছে আৰু যেনেকৈ মুদ্ৰা এটাৰ আপোনাৰ দুপিঠি থাকে গতিকে ক্ৰেডিট কাৰ্ডখনৰ যিখিনি সুবিধা আছে তাৰ কিছুমান অসুবিধাও আছে গতিকে ফ্ৰেন্ডস আমি দুটামান সুবিধাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিছো যে কথা হৈছে কি যে আপোনাৰ যিখন ক্ৰেডিট কাৰ্ড এই ক্ৰেডিট কাৰ্ডখন আপোনাৰ এটা ইন্টিমেট ফ্ৰেণ্ডৰ দৰে কাম কৰে ধৰক আপুনি মানে কোনোবা শপিং মলত গৈছে আপোনাক ইমাৰ্জেন্সি 10000 रुपीस লগা হল গতিকে আপোনাৰ হাতত সেই সময়ত যদি 10000 रुपीस নাথাকে তেতিয়া আপুনি কিন্তু ইমাৰ্জেন্সি ফান্ড হিচাপে এটা ব্যৱহাৰ কৰিব পাৰে বা আপুনি মেডিকেলত গলে আপোনাক ধৰ ইমাৰ্জেন্সি পইচা লগা হৈছে আপুনি হয়তো কৰবাৰ আনাৰ কাৰণে সময় নাপায় তেতিয়া আপুনি আপোনাৰ ক্ৰেডিট কাৰ্ড ইউজ কৰি আপুনি হেতু কাম কৰিব পাৰে দ্বিতীয়তে হৈছে কি যে আমি অনলাইন ট্ৰানজাকশন আজিকালি যি মানে ই সিস্টেম আছে ই বিজনেস আছে অৰ্থাৎ আপোনাৰ ফ্লিপকাৰ্ট এমাজন বা এনেকুৱা ধৰণৰ যি আছে আপুনি ইজিলি কনভিনিয়েন্টলি আপুনি থ্ৰু ক্ৰেডিট কাৰ্ড ইউ ক্যান ইউজ ইয়োৰ মানি অৰ্থাৎ আপুনি কি কৰিব পাৰে আপুনি আপোনাৰ টকাটো আপুনি পেমেন্ট কৰিব পাৰে তৃতীয়তে হৈছে কি আপোনাৰ আপুনি যদি ক্ৰেডিট কাৰ্ড ইউজ কৰিব হোটেল বুকিং বা আপুনি বিভিন্ন ফ্লাইট বা এনেকুৱা ধৰণৰ যেতিয়া আপুনি টিকেট কাটিব তেতিয়া আপুনি ৰিৱাৰ্ডৰ ব্যৱস্থা আছে অৰ্থাৎ আপুনি যদি হোটেল আপুনি ডেবিট কাৰ্ডে কাটে বা আপোনাৰ এটিএম খান ইউজ কৰি আপুনি হোটেলৰ বিল দিয়ে বা আপুনি ফ্লাইটৰ টিকেট কাটে তেতিয়া হয়তো আপুনি কোনো ধৰণৰ কনসেশন নাপায় কিন্তু আপোনাৰ হাতত যদি ক্ৰেডিট কাৰ্ডখন থাকে তেতিয়া কিন্তু আপুনি এটা ৰিৱাৰ্ডৰ ব্যৱস্থা আছে বা আপুনি ডিসকাউন্ট পায় আৰু কি হয় যে আপুনি আৰু এনাদাৰ পইণ্ট হৈছে কি যে ৰিৱাৰ্ড এই ৰিৱাৰ্ডৰ জৰিয়তে কেতিয়াবা এনেকুৱা অপচন আহে আপোনাৰ ৰিৱাৰ্ডৰ জৰিয়তে আপুনি মানে কেতিয়াবা এনেকুৱা ধৰণৰ অফাৰ আহে যত আপুনি কেছ দিব নালাগে আপোনাৰ ৰিৱাৰ্ড পইণ্টৰ জৰিয়তে আপুনি বস্তু পাৰচেজ কৰিব পাৰে ফ্ৰেন্ডস আমি এইবোৰ ক্ৰেডিট কাৰ্ডৰ বিষয়ে আমি সুবিধাখিনি আমি গম পালো যথেষ্ট সুবিধা আছে কিন্তু ইয়াৰ কিছুমান অসুবিধাও নথকা নহয় ক্ৰেডিট কাৰ্ডৰ কিন্তু কেতিয়াবা কিছুমান সমস্যা আছে নহলে আপুনি বিপদত পৰিব পাৰে যেনে ধৰক আপুনি যদি আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিলিং ডেট আৰু ডিউ ডেট এই দুটা যদি আপুনি মনত নাৰাখে তেতিয়া হলে কিন্তু আপুনি ফাইনান্সিয়ালি বহুত লুজাৰ হ'ব কিয়নো কিবা কাৰণত যদি আপোনাৰ যেটো ডিউ ডেট আছে সেই ডিউ ডেটটো যদি আপোনাৰ পাৰ হৈ যায় তেতিয়া হলে কিন্তু আপুনি যেতিয়া বস্তুটো পাৰচেজ কৰিছিল হেদিনাৰ পৰা কিন্তু আপুনি টিল ডিউ ডেট আপুনি যেতিয়ালৈকে পেমেন্ট মানে নকৰে তেতিয়ালৈকে কিন্তু আপুনি 40-45 এনেকুৱা ধৰণৰ হাই ৰেঞ্জত আপুনি কি কৰিব লাগিব ইন্টাৰেষ্ট পে কৰিব লাগিব গতিকে ফ্ৰেন্ডস আপোনাৰ যদি ক্ৰেডিট কাৰ্ড ইউজ কৰিব আপুনি বিলিং ডেট এণ্ড ডিউ ডেট এই দুটা কিন্তু অতি জৰুৰী বস্তু এই দুটা মনত ৰাখিব লাগিব নহলে আপুনি কিন্তু ফাইনান্সিয়ালি আপুনি বহুত লুজাৰ হৈ যাব পাৰে আৰু এনাদাৰ কথা হৈছে কি যে আমাৰ ক্ৰেডিট কাৰ্ডত আমি ক্যাশ উইথড্ৰলৰ ফেসিলিটি আছে কিন্তু ক্যাশ উইথড্ৰলৰ ফেসিলিটি থাকিলেও কেতিয়াও আপোনালোকে এটিএমৰ পৰা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্যাশ উইথড্ৰ কৰিব নালাগে কিয়নো আপুনি যেতিয়া একদম বহুত যদি ইমাৰ্জেন্সি নহয় তেতিয়া আপুনি যদি আপোনাৰ এটিএমৰ পৰা যদি ক্যাশ উইথড্ৰ কৰে তেতিয়া হলে কিন্তু এর হায়ার পেনাল্টি এটা লাগি যায় গতিকে আপুনি সেই হায়ার পেনাল্টি দিব লগা হয় গতিকে ফ্ৰেন্ডস আপোনালোকে যদি অতি জৰুৰী নহয় তেতিয়া হলে কিন্তু এই ক্ৰেডিট কাৰ্ডখনৰ জৰিয়তে আপোনালোকে এটিএমৰ পৰা কিন্তু টকা উইথড্ৰ কৰিব চেষ্টা কৰিব নালাগে আৰু এনাদাৰ কথা হৈছে আপোনাৰ সাপোজ ডেবিট কাৰ্ডখন হেৰাই গল ডেবিট কাৰ্ডখন আপোনাৰ লস হলেও
আপোনাৰ যদি ডেবিট কাৰ্ডৰ যদি আপোনাৰ পিন নাম্বাৰটো নাজানে তেতিয়া কিন্তু অতি সহজতে কোনেও আপোনাৰ ডেবিট কাৰ্ডখন বা আপোনাৰ এটিএমখন মিছইউজ কৰিব নোৱাৰে কিন্তু ক্ৰেডিট কাৰ্ডত ৱাইফাই সিস্টেম বা এনেকুৱা ধৰণৰ সিস্টেম থকাৰ কাৰণে আপোনাৰ পিন নাম্বাৰ নাজানিলেও কিন্তু সেইখন ক্ৰেডিট কাৰ্ড যদি সুইপ মেচিনত সুইপ কৰি দিয়া হয় কিন্তু আপোনাৰ সেই ক্ৰেডিট কাৰ্ডখন বেলেগে মিছইউজ ইজিলি কৰিব পাৰে গতিকে আপোনাৰ যেতিয়া ক্ৰেডিট কাৰ্ডখন কিবা কাৰণত যদি মিছইউজ হৈ যায় বা কেতিয়াবা যদি লষ্ট হৈ যায় আপুনি ইমিডিয়েট তাক ক্ৰেডিট কাৰ্ডখন ষ্টপ কৰি দিয়ক কাৰণ ই ডেবিট কাৰ্ডত আপোনাৰ এটিএমৰ পৰা আপোনাৰ পিন নাম্বাৰ নজনাকৈ এইটো উইথড্ৰ কৰিব নোৱাৰে কিন্তু আপোনাৰ ক্ৰেডিট কাৰ্ডখন কিন্তু অতি সহজতে মিছইউজ কৰিব পাৰে ফ্ৰেণ্ডছ আৰু এনাদাৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে কি যে আপোনাৰ যেটো ক্ৰেডিট লিমিট থাকে অৰ্থাৎ ক্ৰেডিট লিমিট আপোনাৰ 1 লাখ হ'ব পাৰে 10,000 হ'ব পাৰে যিখিনি হয় আপুনি ক্ৰেডিট লিমিটৰ অনলি আপুনি মানে 30% হে ইউজ কৰক যদি আপুনি মোৰ দেন 30% ইউজ কৰে তেতিয়া কিন্তু আপোনাৰ কি হয় ক্ৰেডিট স্কোৰ বা আপোনাৰ লিমিটৰ ওপৰত এটা প্ৰভাৱ পৰে গতিকে আমি যদি ক্ৰেডিট কাৰ্ডখন সুন্দৰভাৱে আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰো তেতিয়া ইজিলি ইউ ক্যান ইউজ দিস ক্ৰেডিট কাৰ্ড এটা পাৱাৰফুল পেমেন্ট ইনস্ট্ৰুমেন্ট হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গতিকে ফ্ৰেণ্ডছ মই অতি কম সময়ৰ ভিতৰতে ক্ৰেডিট কাৰ্ডৰ বিষয়ে মানে বস্তুখিনি আলোচনা কৰিলো নিশ্চয় আপোনালোকে এই ভিডিওটোৰ পৰা যথেষ্ট বেনিফিটেড হ'ব আৰু যদি আপোনালোকে এই ভিডিওটোৰ পৰা বেনিফিটেড হয় তেতিয়াহলে আপোনালোকে কাইন্ডলি মোৰ ভিডিওটো লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱলৈকে শেয়াৰ কৰিব যাতে এইখিনি ইনফৰমেশন হিহঁতেও পায় আৰু এনাদাৰ হৈছে কি যে আপোনালোকে মোৰ এই দিগন্ত ফিনস্পেয়াৰ নামৰ যিটো ইউটিউব চেনেল আছে এইটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফ্ৰেণ্ডছ